vlog. এই মাজৰখন কিয় উঠাই ললি? পিন তাৰপৰতে জেকেটটো পিন। আৰু কিবা? কি লৈ? So finally ওলাই হৈ গ'ল আৰু বেগ পেকিং কৰিলোঁ। এতিয়া মই কিবা এটা খাই লওঁ। একচুৱেলি দেৰি হৈছে, 11টা বজাত আমি সকলোকে আহিবলৈ দিছিলোঁ। 11টা বাজিও গ'ল, 11:10 মান হ'ল। চ' এতিয়া মই কিবা এটা খাই লওঁ আৰু আমি যাই দিম। হাইনেকটো থাকি গ'ল, হাইনেকটো। গাত এনেকে ল'ব পাৰিব নহয়, আকৌ জেকেটটো হাতত লৈছে। তো ব্লুটুথ ল'লোঁ আৰু মোবাইল ল'লোঁ। বাই বাই। ফাইনেলি যাব ওলাইছোঁ। গাহৰিয়ে থ'ব যায় মোক, গাহৰিয়ে হ'ব গাঁৱত। বঢ়িয়া লাগিছে। এইখন আমাৰ খাইজুলি স্কুল। মানে মই খাইজুলি স্কুলৰ ওচৰতে থাকোঁ দেই। কোনোবা যদি নগাঁৱত আছা কমেণ্ট কৰিবা। এইখন হৈছে আমাৰ হয়বৰ্গাৰ ষ্টেচন আৰু এই হয়বৰ্গাৰ ষ্টেচনৰ পৰা আমাৰ মৰ্ণিং ট্ৰেইন আছিলে। যদি আমি মৰ্ণিং গুচি গ'লোঁ হয়, কিন্তু পল্টন বজাৰত যাই পেলাই আমি গোটেই দিনডাল থাকিব লগা হ'ল। কিন্তু আমাৰ ট্ৰেইন আছিলে 4:30ত। চ' তাৰ বাবে আমি ট্ৰেভেলাৰ চুজ কৰিলোঁ। চ' ফাইনেলি হবগা পালোহি। আমি ইয়াৰ নগাঁৱৰ পৰা আমি যাম 5জন মানুহ আৰু গুৱাহাটীৰ পৰা যাম আমি টোটেল 7জন মানুহ। চ' লগৰখিনিৰ কাৰণে ৱেইট কৰি আছোঁ। লগতে লাগেজখিনি আছে। চ' ষ্টে টিউন, আমাৰ পিছলৈকে কি হয় চাই যাব। এতিয়া মোৰ লগত এটা কাণ্ড হৈ গ'ল। মই যিটো ল'ৰাই মানে সদায় লেটকৈ আহে, সেইটো ল'ৰাই চবতকৈ প্ৰথম আহি পেলাই এতিয়া ৰখি আছোঁহি। এনেকুৱা কেতিয়াও হ'ব নালাগে বাৰু। এইটো টিট ফৰ টেট ফৰ মি, ইউ ন'। চ' আমাৰ এনেই লেট হৈ গ'ল। 11টা বজাত যোৱা কথা আছিল, এতিয়া বাজি গ'ল 1টা। এতিয়া আমাৰ 4:30 বজাত আমাৰ ট্ৰেইন আছে। এতিয়া নাজানো আৰু কেনেকৈ যাওঁ। হাতখন দেখাই দে। এয়া কি কৰিছে দেখিছ নে? এয়া চাওঁ, তোৰ ইন'চেণ্ট মুখখন দেখাই দে। তই কৰা নাই বুলি এইখন নেপায় দেই। ল'ৰা ছোৱালীক যে এইখন কৰিব নেপায়। গৈ আছোঁ আৰু একচুৱেলি লেট হ'ল। এই যোনজনে কেমেৰা কৰি আছিলে সেইজনে লেট কৰিছে বহুত টাইম। এতিয়া নাজানো আৰু ট্ৰেইন পাওঁ নে নাপাওঁ। তই কিবা কবিনে? ইমাৰ্জেঞ্চি পাই যাম, বি পজিটিভ, পাই যাম। একচুৱেলি আমাৰ 4:50ত ট্ৰেইন আছিলে আৰু এতিয়া মানে 4টা বাজিবহি। এতিয়া আমি পাইছোঁহি ফেঞ্চি। মই ৰখাব দি আছোঁ, এক ছেকেণ্ড। ফাইনেলি আমি পালোহি খানাপাৰা আৰু খানাপাৰাৰ পৰা এতিয়া পল্টন বজাৰ যাব লাগিব। কিন্তু আমাৰ পল্টন বজাৰৰ পৰা আমি গাড়ী দি যাবলৈ হ'লে বহুত লেট হ'ব, বিকজ আমাৰ হাতত আছে মাত্ৰ 25 মিনিটছ। দেন আমাৰ লেট হ'ব বুলি ছাৰ আহিলে কাৰ লৈ পেলাই, আৰু এই কাৰতে আমি গোটেইকেইটাই এনেই আৰু একে জং সোমাই পেলাই যাব লাগে আৰু মাত্ৰ, বিকজ ইমান কষ্ট কৰি আহিছোঁ, যাবতো লাগিব ন। চ' তেনেকেই আৰু হাঁহি ফূৰ্তিৰে দেখিছে নহয়, ইমান টেনশ্যনৰ মাজতো আমাৰ গোটেইগাল হাঁহি চাওকচোন। পাওঁ নাপাওঁ নাজানো আৰু, কিন্তু পাব লাগে আৰু। চ' ফাইনেলি আমি ষ্টেচন পালোহি। ৰিলিফ আৰু 5 মিনিটছ। চ' ফাইনেলি ট্ৰেইনত উঠিলোঁ। এতিয়া ট্ৰেইন ষ্টাৰ্ট দিছে। পিছে আপোনালোকে গম পালেনে আমি ক'লৈ গৈ আছোঁ? যদি গম পাইছে প্লিজ কমেণ্ট কৰি জনাব, আৰু যিসকলে গম পোৱা নাই তেনেহ'লে আপোনালোকে মোৰ নেক্সট ভ্লগ যেতিয়া আহিব আপোনালোকে চাবলৈ হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আমি ক'লৈ গৈ আছোঁ, কি কৰিম, আমি কেনেধৰণৰ ফূৰ্তি কৰিম, সেইবোৰ চাবলৈ হ'লে যদি ইণ্টাৰেষ্টেড আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আৰু ইমানখিনি সময় ধৰি পেলাই মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ ভিডিঅ'ছ আহি থাকিব, ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ জাৰ্নিটোৰ লগত জড়িত হৈ থাকিব। এণ্ড থেংক ইউ ছ' মাছ। ষ্টে টিউন। বাই বাই।